জঘন্য লজ্জাজনক অপৰিকল্পনীয় গৰুৰ সৈতে অপকৰ্ম আৰক্ষীৰ জালত সামেদ মিয়া চৰম জঘন্য আৰু লজ্জাজনক ঘটনা এই লম্পটটোলৈ মন কৰক এইজন সামেদ মিয়াৰ বিৰুদ্ধে গৰুৰ সৈতে অপকৰ্ম কৰাৰ অভিযোগ নলবাৰীৰ পুনৰকাউনিয়া চকত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই জঘন্য ঘটনা গৰুৰ সৈতে অপকৰ্ম কৰি ৰঙাঘৰৰ আলহী হল সামেদ মিয়া নামৰ এটা লম্পট সামেদ মিয়াই এজনী গাই গৰুৰ সৈতে অপকৰ্ম কৰি থকা অৱস্থাতে প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ততাতৈয়াকৈ খবৰ দিয়ে ঘগ্ৰাপাৰ আৰক্ষীক ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট সামেদ মিয়াক তাৰ পাছতে লম্পটটোক আটক কৰি থানালৈ লৈ যায় আৰক্ষীয়ে চাইকেল চলাই আগতে গৰুটো খেদি আনিছিল ধানো খাবা জনাই খেদি আনি হুকুমাৰৰ কোন জেগাত আমাৰ পুনৰ কাৰণে হুকুমাৰৰ খালৰ ডাঙৰ খালৰ মাজত বগৰাই লৈ সেই বেয়া কামটো কৰি আছে কোনে এই মুছলিম ল'ৰাজনে তাৰপিছত মই দেখা পাই তাক ৰবাৰ দিলোঁ ৰবাৰ দিয়াতে নদী চদী পাৰ হৈ মই কয়াকুছিৰ আগত ধৰিছোঁ খেদি আৰক্ষীক জনাইছোঁ আৰক্ষীক জনাৰ পিছত আৰক্ষীয়ে উঠাই লৈ গুচি আহিছে বৰ্তমান আৰক্ষীয়ে কি কৰে সেইটো আৰু তেখেতসকলে জানে মোটামুটি 11 বজাত এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰশ্নৰ সৃষ্টি হৈছে কিছুমান জঘন্য মানসিকতাৰ লোকৰ বাবে এতিয়া জীৱ জন্তু সুৰক্ষিত নহয় নেকি ব্যুৰো ৰিপৰ্ট নিউজ নাও